নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ। আজি মই এগ চাওমিনৰ ৰেচিপি এটা লৈ আহিছোঁ। হোটেল ৰেষ্টুৰেণ্টৰ বনোৱাৰ দৰে একে সোৱাদৰ আপোনালোকে সহজতে ঘৰতে বনাব পাৰিব। একেবাৰে ইজি পদ্ধতিৰে মই আজি বনাই দেখুৱাম আপোনালোকক এগ চাওমিনৰ ৰেচিপিটো। চোন বন্ধুসকল, ৰেচিপিটো আৰম্ভ কৰোঁ। মই প্ৰথমে কেৰাহী এখনত পানী গৰম কৰিবলৈ দিছোঁ আৰু অকণমান ইয়াত নিমখ দি দিছোঁ। পানীখিনিত এতিয়া অলপ বুৰবুৰণি আৰম্ভ হৈ গৈছে। সম্পূৰ্ণ উতলা গৰম হ'ব নালাগে পানীখিনিত। এনেকৈ অকণমান উতলিলেই মই চাওমিনৰ পেকেটটো ফালি ইয়াত দি দিছোঁ আৰু এটা পেকেট দিছোঁ। মই আজি 2টা পেকেটৰ চাওমিন বনাম। সফ্ট হোৱালৈকে চাওমিনখিনি মই পানীত উতলাই ল'লোঁ। এয়া চাওক, মই এডাল চাওমিন চাইছোঁ অভাৰ কুক হৈছে নেকি, নাই, একদম পাৰফেক্ট কুক হৈছে। আৰু অভাৰ কুক হ'লে ভাল নালাগে খাবলৈ। এতিয়া মই চাওমিনৰ পানীখিনি পেলাই ল'ম আৰু চাওমিনখিনি মই ঠাণ্ডা পানীৰে ধুই ল'ম। এই পানীখিনি গৰম পানীখিনি মই পেলাই ল'ম। এতিয়া পানীখিনি পেলোৱাৰ পাছত মই ঠাণ্ডা পানীৰে ধুই ল'ম চাওমিনখিনি। ঠাণ্ডা পানীৰে ধুই ল'লে চাওমিনখিনি ষ্টাৰ্চ যিটো থাকে সেইটো নাইকিয়া হৈ যায় আৰু চাওমিনখিনি নন ষ্টিকি হৈ থাকে। এয়া পানীখিনিও জুকাই ল'লোঁ। চাওমিনখিনিৰ পানীখিনি মই সম্পূৰ্ণ ভালভাৱে শুকানকৈ টুকি ল'লোঁ। এতিয়া মই বাচন এখনত চাওমিনখিনি মেলি ল'ম। চাওমিনখিনিত মই অকণমান মেলি ল'লোঁ। এয়া তাৰ পাছত মই ইয়াত ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দিলে মানে কি হয়, চাওমিনখিনি ভাজোঁতে সুবিধা হয় আৰু নন ষ্টিকিও হৈ থাকে। সেইবাবে চাওমিনত মই তেল ঘঁহি লৈছিলোঁ। এতিয়া মই অমলেটটো বনাই ল'ম। মই 2টা কণী এনেকৈ বাতি এটাত ফিটি ল'ম। নিমখ কণ দিছোঁ। এতিয়া কেৰাহী এখনতে মই ৰিফাইন তেল দিলোঁ। এতিয়া মই ইয়াতে অমলেটটো বনাই ল'ম। যিহেতু আমি আজি এগ চাওমিন বনাম, সেইবাবে অমলেটটো বনাই লৈছোঁ। এনেকৈ অকণমানকৈ মই ভাঙি ল'ম অমলেটটো। অমলেটটো ভজা হৈ গৈছে, লগতে মই অকণমান সৰু সৰুকৈ এনেকৈ ভাঙিও ল'লোঁ। এতিয়া মই এইখিনি প্লেট এখনত নমাই ল'ম। মই কেৰাহী এখনত ৰিফাইন তেল দিছোঁ। তেলখিনি গৰম হ'লেই ইয়াত মই কুটি থোৱা নহৰুখিনি দিছোঁ আৰু ইয়াত কেঁচা জলকীয়া 3টা মই ফালি দিছোঁ তেলতে। নহৰুৰ ৰং ধৰিলেই ইয়াত মই পাচলিখিনিও দি দিম। ইয়াত মই কবি লৈছোঁ, বন্ধাকবি, তাৰপাছত কেপচিকাম লৈছোঁ আৰু গাজৰ লৈছোঁ। প্ৰত্যেকবিধ চব্জি মই মিহি মিহিকৈ কুটি দিছোঁ। ইয়াত এতিয়া মই পাচলিখিনি সিজিবলৈ পানী দিছোঁ অকণমান, যাতে পাচলিখিনি ধুনীয়াকৈ সিজি যাওক। মই পাচলি কেঁচাকৈ ভাল নাপাওঁ, অকণমান সিজি গ'লে ভাল লাগে খাবলৈ। এয়া মই এতিয়া পিঁয়াজো দি দিছোঁ আৰু নিমখ দিছোঁ। নিমখটো আপোনালোকে আন্দাজমতে দিব, যিহেতু আমাৰ প্ৰত্যেকবিধ চচতে নিমখ আছে। এয়া মই চচ দিছোঁ, টমেট' চচ দিছোঁ। তাৰপাছত চয়া চচ দিম। চয়া চচ 2 চামুচ দিছোঁ। এয়া মই ভিনেগাৰ 1 চামুচ দিছোঁ। তাৰপাছত এতিয়া মই চাওমিনখিনিও দি দিছোঁ। এইখিনি গোটেইখিনি মিলাই ল'ম। চাওমিনখিনি মই এনেকৈ মিলাই লৈছোঁ। তাৰপাছত অকণমান আকৌ মই চয়া চচ অকণমান দিম। 2 চামুচ জোখৰ চয়া চচ দিছোঁ আৰু অকণমান
মই টমেটো চচ দিছোঁ। আপোনালোকে ৰং দেখিলেই গম পাব কিমান চচৰ প্ৰয়োজন হ'ব, 1-2বাৰমান বনালেই গম পাব। এইখিনিতে মই কথা এষাৰ কৈছোঁ বন্ধুসকল, মই মোৰ চেনেলত একেবাৰে সহজভাৱে ৰন্ধা ৰেচিপিসমূহ আপলোড কৰি থাকোঁ। আপোনালোকে যেতিয়াই ইজি ৰেচিপি চাব বিচাৰে মোৰ চেনেললৈ গৈ চাব পাৰে। এয়া আমাৰ ভজাও হৈ গৈছে চাওমিনখিনি। মই এতিয়া অমলেটখিনিও দি দিছোঁ চাওমিনৰ ওপৰত। মোৰ চাওমিনখিনিও ৰেডি হৈ গ'ল। বন্ধুসকলে মোৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ৰেচিপি আপোনালোকে সৰ্বপ্ৰথমে পায়। মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।